আগবাঢ়ি আছো 23 তাৰিখে 22ত আমাৰ 12,000 চৰকাৰী নিযুক্তি হ'ব 23 তাৰিখে 4,500 জলমিত্ৰক আমি নিযুক্তি দিম কিন্তু এই জলমিত্ৰসকলক আমি 1 লাখ নিযুক্তিত ৰখা নাই কাৰণ তেওঁলোকে ভলেণ্টিয়াৰি কাম কৰিব 6,000 টকা মাহত দৰমহা পাব তেওঁলোকক কিন্তু আমি 1 লাখ নিযুক্তিটোত ৰখা নাই এইটো 1 লাখ প্লাস কাৰণ তেওঁলোকক আমি সম্পূৰ্ণ নিযুক্তি বুলি ক'ব নোৱাৰো গতিকে 12,000 23 তাৰিখে নিযুক্তি হ'ব 22ত 23ত 4,500 জলমিত্ৰ নিযুক্তি হ'ব কিন্তু মই আকৌ কৈছো যে জলমিত্ৰসকলক আমি 1 লাখৰ ভিতৰত ৰখা নাই 12,000 টো 1 লাখৰ ভিতৰত হ'ব এইটো এটা অতিৰিক্ত বোনাস হৈ যাব আৰু এই বিষয়ে আজি আমাৰ কেবিনেটত আলোচনা হয় আৰু বাকি খালি থকা